নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অল ইনফো ইন আছামিজ চেনেললৈ। মই আজি আপোনালোকক ভাৰতৰ সকলোতকৈ ধনী এক্টৰৰ বিষয়ে ক'বলৈ যাই আছোঁ। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 10 নম্বৰত আছে বৰুণ ধাৱন। তেওঁৰ বৰ্তমান চিনেমাৰ সংখ্যা হ'ল 13খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 420 কোটিতকৈ অধিক। নম্বৰ 9 ৰণবীৰ কাপুৰ। তেওঁৰ বৰ্তমান চিনেমাৰ সংখ্যা হ'ল 17খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 450 কোটিতকৈ অধিক। নম্বৰ 8 ঋতিক ৰোশন। তেওঁৰ বৰ্তমান চিনেমাৰ সংখ্যা হ'ল 25খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 460 কোটিতকৈ অধিক। নম্বৰ 7 অজয় দেৱগন। তেওঁৰ বৰ্তমান চিনেমাৰ সংখ্যা হ'ল 100খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 730 কোটিতকৈ অধিক। নম্বৰ 6 সৈফ আলী খান। তেওঁৰ চিনেমাৰ সংখ্যা হ'ল 60খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 1200 কোটিতকৈ অধিক। নম্বৰ 5 আমিৰ খান, যাক আমি মিষ্টাৰ পাৰফেক্ট বুলিও জানো। তেওঁৰ বৰ্তমান চিনেমাৰ সংখ্যা হৈছে 42খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 1648 কোটিতকৈ অধিক। নম্বৰ 4 অক্ষয় কুমাৰ। তেওঁৰ চিনেমাৰ সংখ্যা হ'ল 120খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 2190 কোটিতকৈ অধিক। নম্বৰ 3 ছলমান খান। তেওঁৰ বৰ্তমান চিনেমাৰ সংখ্যা হ'ল 79খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 2627 কোটি। নম্বৰ 2 অমিতাভ বচ্চন। তেওঁৰ বৰ্তমান চিনেমাৰ সংখ্যা হ'ল 200খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 2900 কোটিতকৈ অধিক। ভাৰতবৰ্ষৰ সকলোতকৈ ধনী অভিনেতাজন হ'ল শ্বাহৰুখ খান। তেওঁৰ বৰ্তমানলৈ চিনেমাৰ সংখ্যা হ'ল 62খন আৰু তেওঁৰ নেটৱৰ্থ হৈছে 5030 কোটিতকৈ অধিক। এইসকল অভিনেতাৰ ভিতৰত আপোনাৰ সকলোতকৈ কোনজন অভিনেতা প্ৰিয়? কমেণ্ট বক্সত জনাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।